হেল্ল' গাইজ নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ পাকঘৰলৈ আপোনালোক আটাইকে আহক তেতিয়াহ'লে মোৰ পাকঘৰত আজি মই কি ৰেচিপি বনালোঁ আৰু কেনেকৈ বনালোঁ তাকেই আপোনালোকক অকণমান দেখুৱাবৰ চেষ্টা কৰোঁ। আজি মোৰ পাকঘৰত মই এটি চব্জিৰ ৰেচিপিৰ লগতে এটি চাটনিৰ ৰেচিপিও বনাইছিলোঁ। তাকেই দেখুৱাওঁ আপোনালোকক কেনেকৈ বনাইছোঁ। আৰু এনেকুৱা চব্জি আপুনি ৰুটি অথবা ভাতৰ লগত এনজয় কৰিব পাৰে। মই আজি ভাতৰ লগত এই ৰেচিপি ট্ৰাই কৰিলোঁ। তো আপোনালোকে এনেকুৱা চাটনি বনাই ইডলি ডোচা অথবা আপুনি ম'মৰ লগতো ট্ৰাই কৰিব পাৰে। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি বন্ধাকবি মূলা গাজৰ আৰু আলু মটৰৰ এটি চব্জি বনাইছিলোঁ। তাকেই আপোনালোকক দেখুৱাওঁ। তো তেতিয়াহ'লে চাই থাকিব মই কেনেকৈ বনালোঁ আজিৰ ৰেচিপিটো। এয়া মই প্ৰথমতে তেল গৰম হ'বলৈ দিলোঁ পেনখনত, পিছত তেজপাত দুখিলা আৰু পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি ৰংচঙীয়া হোৱালৈ মই ফ্ৰাই কৰিম, তাৰপিছত ইয়াতে চব্জি দি দিম, চাই থাকিব। আৰু এতিয়া মই সোৱাদ অনুযায়ী নিমখ দি দিলোঁ আৰু এয়া হালধি দি দিলোঁ। আৰু ইয়াতে মই এতিয়া 1 চামুচৰ অকণমানেই কম গৰম মছলা এড কৰি দিম। এতিয়া চব্জিখিনি লৰাই দিম আৰু এইখিনি চব্জি মই অকণমানো পানী নিদিয়াকৈ বনাম। যিহেতুকে বন্ধাকবিত পানী থাকে, যথেষ্ট পৰিমাণৰ পানী থাকে, আৰু সেইকাৰণে মই এইটো চব্জিৰ ৰেচিপি অকণমানো পানী নিদিয়াকৈ বনাম। এয়া চাওক, বন্ধাকবিৰ পৰা পানী ওলাইছে, এয়া চব্জিৰ পৰা পানী ওলাইছে। এইখিনি মই একেবাৰে কম জুইত ঢাকনি বন্ধ কৰি সিজাম। এয়া আদা নহৰু অকণমান দি দিলোঁ। এয়া আৰু মই কোনো মছলা এড নকৰোঁ। এয়া আদা নহৰু আৰু জিৰাৰ পেষ্ট অকণমান দিলোঁ। এতিয়া মই চব্জিখিনি ভালকৈ লৰাই দিম, যেন গোটেইখিনি মছলা নিমখ হালধি ভালকৈ চাৰিওফালে লাগি যায়। এনেকৈ মই কম জুইত ঢাকনি মাৰি সিজিবলৈ দিম। আলুবিলাক ডাঙৰকৈ দিছোঁ, যেনে আলুটো সিজি যোৱাৰ পিছত আধা সিজা হোৱাৰ পিছত মই ইয়াতে মটৰ এড কৰিম। এয়া মই এটা বিলাহী দি দিলোঁ। বিলাহীটো যথেষ্ট পৰিমাণৰ পানী থাকে। এয়া চাওক, মোৰ চব্জি আধা সিজা হৈ গৈছে। এতিয়া মই ইয়াতে আলুটো মই সিজিছেনে চাই লওঁ। এয়া আলু আধা সিজা হৈ গৈছে, মানে চব্জি মোটামুটি সিজি গৈছে। তো এতিয়া মই ইয়াতে মটৰখিনি এড কৰি দিম আৰু এই মটৰখিনি এড কৰি 5 মিনিটমানৰ কাৰণে 5 মিনিট নহয়, 2-3 মিনিটৰ কাৰণে মই ঢাকনি বন্ধ কৰি সিজিব দিলে চব্জি ৰেডি হৈ যাব। তো আপোনালোকেও এনেকৈ চব্জিৰ ৰেচিপি ঘৰত বনাই খাব পাৰে, আৰু যদি ভাল লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। তো আজি মই এনেকৈ চব্জিৰ ৰেচিপি এটা বনালোঁ। আপোনালোকে এনেকুৱা চব্জি ৰুটি বা ভাতৰ লগত এনজয় কৰিব পাৰে। তো 2 মিনিট পিছত মোৰ চব্জি ৰেডি হৈ যাব। তো 2 মিনিট 3 মিনিট এনেকৈ কম জুইত সিজিবলৈ দিলোঁ। এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া হৈছে। আৰু এয়া মই ধনিয়াৰ পাত দি গাৰ্নিছ কৰি দিলোঁ। এয়া তেতিয়াহ'লে আহক নেক্সট ৰেচিপিটোলৈ যাওঁ। আৰু নেক্সট ৰেচিপিটো একেবাৰে সহজ, এটি চাটনিৰ ৰেচিপি আৰু হেল্ডিও হয়। এয়া হ'ল বুটৰ দালি। মই 1 ঘণ্টামান ভিজাই থৈ দিছোঁ। আৰু এয়া নাৰিকল অকণমান ৰুকি থৈ দিছিলোঁ মই নাৰিকল। আৰু এয়া ধনিয়া পাত
এতিয়া ঠাণ্ডাৰ দিনত ধনিয়া পাত বহুত পৰিমাণে পোৱা যায়, ইয়াৰ নৰসিংহ পাতো দিব পাৰে। আৰু এয়া হ'ল আদা নহৰু অকণমান আৰু নিমখ। আৰু ইয়াতে আপুনি এড কৰিব পাৰে জলকীয়া, কিন্তু মোৰ সৰু ছোৱালীজনীয়ে খাব যিহেতুকে তাৰ কাৰণে মই জলকীয়াটো স্কিপ কৰিছোঁ। আপোনালোকে জলকীয়া দি দিব পাৰে, আৰু জলকীয়া দিলে বেছি টেষ্টি হয়। তো একেবাৰে চিম্পুল। এনেকুৱা এটা মিক্সিৰ জাৰ ল'ব আৰু ইয়াতে বুটৰ দালিখিনি এড কৰি দিব, আৰু ইয়াৰ লগত গোটেইখিনি সামগ্ৰী মিক্সিত দি দিব। এয়া মই নাৰিকল দি দিলোঁ, নাৰিকলটো ৰুকি লৈছোঁ মই। আপুনি মিক্সিত পেষ্ট বনায়ো ল'ব পাৰে, কিন্তু মিক্সিত নাৰিকল ৰুকিলে মিক্সিটোৰ ব্লেডবিলাক অকণমান দুৰ্বল হৈ যায়, তাৰ কাৰণে মই ৰুকুনিৰে ৰুকাৰ চেষ্টা কৰোঁ। আৰু এনেকৈ মই ধনিয়াখিনি দিলোঁ, নিমখ অকণমান দিলোঁ। চাটনিত অকণমান নিমখ বেছিকৈ লাগে, তাৰ কাৰণে অকণমান নিমখ বেছিকৈ দি দিলোঁ। এনেকৈ ঢাকনিখন মাৰি আপুনি মিক্সিটো পেষ্ট বনাই ল'ব। এয়া চাওক, চাটনি দেখিবলৈ ইমানেই টেষ্টি হৈছে। এইটো আপুনি যিকোনো ৰেচিপিৰ লগত ট্ৰাই কৰিব পাৰে। ইডলি, ডোচা, ম'মৰ লগতো খাব পাৰে, অথবা আপুনি ৰুটিৰ লগত খাব পাৰে, ভাতৰ লগত খাব পাৰে। তো আপোনালোকৰ যদি ৰেচিপি দুটা ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু চেনেলত যদি আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে বহুত 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 বেছি ধন্যবাদ। আকৌ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে। বাই বাই। থেংক ইউ ছ' মাছ।